নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণ নকৰিলে খাটিব লাগিব 2 বছৰ জেল। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীলৈ কঠোৰ নিৰ্দেশ মাজুলীৰ বিধায়ক ভুৱন গামৰ। আৱাস যোজনাৰ গৃহ নিৰ্মাণ নকৰিলে খাটিব লাগিব 2 বছৰ জেল। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৰাজ্যৰ 3.8 লাখ হিতাধিকাৰীলৈ বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে প্ৰথম কিস্তিৰ ধন মুকলি কৰা হয়। ইয়াৰ যোগেদি প্ৰতিগৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টত প্ৰথম কিস্তিৰ 32,500 টকা প্ৰদান কৰা হ'ব। মাজুলীতো প্ৰধানমন্ত্ৰী আদৰ্শ গ্ৰাম যোজনাৰ অধীনত 5,140 হিতাধিকাৰীৰ মাজত গৃহ অনুমোদন পত্ৰ আৰু প্ৰথম কিস্তিৰ পুঁজি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। মাজুলী সমষ্টিৰ বিধায়ক ভুৱন গামে হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰে গৃহ অনুমোদন পত্ৰ আৰু প্ৰথম কিস্তিৰ পুঁজি। হিতাধিকাৰীসকলৰ মাজত গৃহ অনুমোদন পত্ৰ আৰু প্ৰথম কিস্তিৰ চেক বিতৰণ কৰি বিধায়ক ভুৱন গামে সকলো হিতাধিকাৰীকে সুন্দৰকৈ গৃহ নিৰ্মাণ কৰিবলৈ আহ্বান জনায়। কোনো যাতে গৃহ নিৰ্মাণৰ ধন অপব্যয় নকৰে তাৰ প্ৰতি সকলোকে আহ্বান জনায় বিধায়কগৰাকীয়ে। চৰকাৰে গৃহ নিৰ্মাণৰ বাবে আগবঢ়োৱা এই ধন কোনোবাই যদি অপব্যয় কৰে তথা গৃহ নিৰ্মাণ নকৰাকৈ থাকে তেতিয়া সেইসকল হিতাধিকাৰীক নিজাববীয়াকৈ গোচৰ ৰুজু কৰি 2 বছৰ পৰ্যন্ত কাৰাদণ্ড বিহা হ'ব বুলি ভুৱন গামে কয়। উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত গৃহ নিৰ্মাণৰ বাবে হিতাধিকাৰীয়ে 1,30,000 টকাৰ নগদ ধনৰ লগতে এনৰেগাৰ অধীনত 21,000 টকাসহ মুঠ 1,51,000 টকা লাভ কৰিব। প্ৰথম কিস্তিৰ ধন ব্যয় কৰাৰ পাছত দ্বিতীয় কিস্তিৰ ধন লাভ কৰিব।